দেখোন হাই তই কমাইছি জানো গুণগুণ তাৰপিছত চাই আছো পৰকে যা গুণগুণ বাছা মই তোৰ মৰমতে আহিছো বাছা পিছা ঘৰৰ ভিতৰত ককা দেখোন খা বস্তু আনছা দেখোন দি পিছে দি দাদা আমি খোৱা বস্তুখিনি পিছত খাম হা হ'ব দে মনো তই এতিয়া খোৱা বস্তুখিনি লৈ যা ককা ইমান দিন কিয় অহা নাছিলি ইমান দিন অহা নাই মোৰ মনত পৰি আছে ভাই আইতে এই ভাৰত ভ্ৰমণত গেছি একেবাৰে ঘৰ বিয়া মোক গোটাই চন্দেহ থৈ গৈছে সেই এই হাঁহৰ পিলু চানাক আধাৰ দিয়া গৰুক দানা দিয়া এই বৰাক কচু হৈ সিজাই দিয়া এইসোপা মোৰ চব কচে ভাই সেইকাৰণে মোৰ মনত পৰি থাকিলেও আহিব পৰা নাই আজি পিছে আকৌ কিনকে আহিলি এই পিলু চানাকেইটা কাউৰে নি শেষ কৰিলা সেইকাৰণে মই সময় পাইছোঁ হা এই গৰুকেইটা এৰান দিছোঁ আহিব ভালে হৈছে দে এই ক'ত গেল আমাৰ ঐ মাহঁতৰ পিছত খামিলি কোৱা নাছিলি তোৰ বোকা আহি কিয় খাই আছা আনজা মোৰ কিবা খাও খাও লাগছিল সেইকাৰণে খালো তোৰ খাওঁ লাগি হ'ব নেকি ককাইটো মোলৈকো আনিছিল বেলেগ দিনা খামি মই কোনদিনা আনলি দেও নেদিলেও নাই দে আজি খাবা পাৰিলো মই অকমানো খাবা নিদিলে হয় তই তাইতকে বহুত ডাঙৰ ভাই তাই একো নাজানে হে গতিকে তাই খালি তই আপত্তি দিয়া কৰা হে একো আপত্তি নকৰো হ'লেওতো মোৰ খাওঁ লাগে দে মই এতিয়া যামে নহয় বেলেগ দিনা আনি তই খাবি হা এতিয়া তই আপত্তি নকৰিবি দেই আৰু কি ককাই পইচা দিলি জনাবি দেই কি কৈ আছে ইহঁতে ককাক লাগি বেয়া লাগে তোমালোক এতিয়া থাক হা মই যাওঁ হা এই পইচাটো তই লৈছোন বাৰু তই লওঁ এইটো তই কিবা খাব পাৰিবি হা লওঁ ককাৰে নাই মোৰ নালগে হয় নেকি এই যে গুণগুণকে যাব পাৰে গুণগুণ লওঁ হা কিবা খাবি দে তই মোক ল'বা দিছিলে তই এতিয়া নিজে কিয় লৈছ মই বুদ্ধি কৰিছো নাই পইচা দি মেগি খা ইমান গৰম লাগছি ফেনটো দি গৈ দিছা চাও মোক দি ভালেহে গৰম লাগি আছে কি হ'ব এই লগত চাও তোৰ দেৰি কৈ চলি হ'ব নেকি মোৰ গৰম লগা নাই মোৰ গৰম লগা নাই নেকি মই সেইকেইটা নাজানো মোক খাল লাগবো দেচোন খুৰীয়েতো মই চাওঁ মোৰ দি লাগবো মোৰ দি লাগবো তই একো কৰাই নাই নেকি মইহে কৰিলো নেকি তইহে কৈছা নকো হয় কি কৰা যায় বাৰু গৰমো লাগছি আৰু এইবাৰ লাৰা লাৰি নকবি দেই দুটা তাতে হাৱা লাগব একবাৰ হে বঢ়িয়াকে ঘুমাই থাক কোন যাই থাক ইফালে নাখাই গিয়া ঘুমো তুমি মাৰি যা জানা অংকটো এবার দুইটা তাতা লাগছি দে ঘুমরা ইটা কিমান ঘুমাবা এই মুন্ডু কিয় খুরবা ধরলা দেখো নাই নেট নাই নেকি নাহায়ে হল্লখনে গোটাই মোৰ ৰিচাৰ্জ শেষ কথা আছিলে নে ৰিচাৰ্জ শেষ হ'ল নেকি এনেহে পইচা পাতি নাই ফোন এটা মাৰি চাওঁ ৰিচাৰ্জ আছে নে নাই গম পাম এই মুন্ডু এই ৰিচাৰ্জ শেষ কি কৰিব এতিয়া
এনে পইচাৰ পাতি নাই ৰ এ মুনু তই ঘৰত নকবি দেই মই ছাগলী বেচা বুলি হে তেহে ভিডিঅ' চাব পাৰিবি হ'বৰা মুগলি কিন্তু চকলে আনবা লাগবো হে মৰা মনে মনে থাকছো মোক বেচ বেচা লৈ যাম মোকে হিংকে দেখোন এই দাদা 1 2 3 4 5 6 7 এই দেখোন বৰ পঢ়ি আছে আজি এই পঢ়ি থাকোঁতে অলপ মই শিকে দ তেতিয়া আৰু পাৰা হ'ব 3 4 আৰু 6 6 7 8 8 9 কি হ'ব তাৰপিছত 10 জানা নহয় 10 তুমি দেখোন অংক অকমানো নাজানা অলপ শিকাই দিম দে আজি মই তুমি পাৰা নে নৰা মই কিয় নৰিমে দে পিছে শিকো গুণগুণ ধৰা হ'ল তইতাই বজাৰৰ পৰা খাহী মাংস আধা কেজি আনিলা মায়ে গোটাইখিনি ৰান্ধিলা আৰু আমি গোটাইকেইটাই মিলি এপোৱা খালো আৰু কেৰাহীত কিমান থাকবো অলপো নাথে কিংকে এপোৱাহে খাইছো আমি গোটাইকেইটাই আৰু এপোৱা ক'ত গেল কোৱা মাংস আমাৰ তিনটাক মুকুলে নহয় এই ভাই ধৰি ল'বা দিছো ধৰি ল'বা দিছা তেতিয়াবা তাকে কৈ আছো মই ক'ত ধৰিম ইতা এই ভাই মাথাটো বেয়া নকৰবি আধা কেজি মাংস এপোৱা গেলি এপোৱাই থাকে তই এটা ভাল সহজ প্ৰশ্ন সুধিম তাৰপিছত আৰু নুসুধো এটা কাউৰীয়ে বহুত পিয়াহত আছিল বহুত পানী বিচাৰি ফুৰিলা পানী নাপালা এটা কলহ আছিল কলহটোত অকমানে পানী আছিল হে কাউৰীটো থুটটো তাত লাগি নাযায় কলহটোৰ ভিতৰত পানীখিনি কিনকে খাব তই কৈছো মোক এতিয়া সেইটো গোটাই সহজ কৈছোন পিছে কাউৰীয়া ডাঙৰ পেট তাৰ পেটত আনি ইনকাটি খাব এই দেৰিকা কি হ'ব তোৰ লগত এই কাউৰীটোই শিলগুটি আনি কলহটোৰ ভিতৰত সোমাই দিব তাৰপিছত পানীখিনি ওপৰত লাগি উঠি আহিব কিনকে খাব এইখিনি কথা ক'বা নোৱাৰা মোৰ মাথাটো বেয়া কৰিব চাওঁ তোৰ মাথাটো আগৰ পৰাই বেয়া